Hi guys. আজি বহুত দুখৰ দিন আমাৰ কাৰণে কাৰণ আমাৰ বাহত যাবগৈ তেওঁলোকৰ কোৰ্চ কমপ্লিট হ'ল বাহত যাবগৈ কাৰণে বেয়া লাগিছে বহুত বেয়া লাগিছে কেনেকুৱা লাগিছে আজি অনুভৱটো বেয়া কৰিছে চকু পানী ওলাও অৱস্থাত আছে কিন্তু ওলোৱা নাই ওলাব সঁচাকৈ আজি বহুত বেয়া লাগিছে মানে দুবছৰ দিন বহুত ক্ল'জ হৈ থকা নিজৰ ভণ্টি লিখাকৈ বহুত মৰম কৰিছিলে বাহঁতে বিশেষকৈ পম্পী বা কিবা বাহঁতৰ আৰু বাহঁতৰ বহুত মানে আমাৰ এইটো চাইডৰ ৰুমখিনি বেছি ক্ল'জ হৈ গৈছিলে সেইটো চাইডৰখিনি মানে ভালেই তথাপি এইটো চাইডৰখিনি বেছি ক্ল'জ হৈ গৈছিলে সেইকাৰণে বেছি বেয়া লাগিছে আজি হাঁহি ধেমালি কৰি আছিলোঁ মানে কাইলৈৰ পৰা একদম বহুত অকলশৰীয়া হৈ যাম গাৰ্জেন নিচিনাকৈ আছিলে হোষ্টেলত কাইলৈৰ পৰা যেন গাৰ্জেন নাই দুখ সুখৰ কথা পাতিছিলোঁ বহুত বেয়া লাগে বহুত মানে বহুত দুখ লাগিছে আগতে ভাবিছিলোঁ আমি মানে কেতিয়া যাব পাৰোঁ কিন্তু এতিয়া যেতিয়া সময় আহি পৰিলে লগৰখিনি এৰি যাবলৈ বহুত দুখ লাগিছে সঁচাকৈ মানে বহুত এইটো লাইফ আৰু কেতিয়াও নাপাওঁ আৰু বুজাবা 3 বছৰৰ হোষ্টেল লাইফ কৈ দিয়ক কিনো ক'ম আৰু দুখী লাগিছে আৰু এতিয়া কি বুলি ক'ম বাৰু নাগাওঁ কি বুলি কওঁ মণিবা কওক মানে বহুত দুখ লাগিছে কি বুলিছে ক'ম আৰু নিজৰ বিচনাখন এৰিব পৰা নাই নিজে বহা টেবুলখন এৰিব পৰা নাই বিচনা থাকি নিজে বহা চাৰিখন এৰিব পৰা নাই কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিলে সেই বিচনাখনতে কান্দো গাঁওকেইটাৰ লগত বহুত স্মৃতি সোমাই আছে আৰু মনকে ৰাতিপুৱা সোনকালে উঠে সদায় সোনকালে উঠি পিনি হৰিনাম এটা শুনি থাকে তাৰপৰা নিজেও গাই থাকে সেইটো বহুত মই ইয়াৰ পৰা যোৱাৰ পিছত বহুত ধুনীয়া হ'ম বুলি ভাবিছোঁ দেই এতিয়াও ধুনীয়া আপুনি বহুত ধুনীয়া নেচাৰেল কিউ তহঁতি মনত পৰিলে ফোন কৰিবি আমালৈ এয়া আমাৰ প্ৰিপেৰেশ্যন চলি আছে আজি লাষ্ট নাইট আজি পম্পিবা কওক অনুভৱ হোষ্টেল লাইফত বহুত মিছ কৰিম বিশেষকৈ সিহঁতক বহুত মিছ কৰিম যাব লৈছোঁ আজি একেলগে আমি গোটেই গালে শুম আৰু ৰাতিটো এনজয় কৰিম কাইলৈ যামগৈ তো কেতিয়াবা যদি বেয়াকৈ কৈছোঁ বেয়া নাপাবা এয়া আমাক খুৰীদেউ আজি থাকিব আহিছে আমাক কেনেকুৱা লাগিলে এই 2 বছৰ 1.5 বছৰ পাই কি বুলি ক'ম কৈ দিয়ক বাহঁতক মিছ কৰিব নাই কৈ দিয়ক বাহঁতক মানে মিছ কৰিব নাই কৈ দিয়ক দাদা কেনেকুৱা পালে ভালেই পাম ন মমিলৈকে কৈ আছো আৰু চব পেকিং কৰি আজৰি আৰু চবে চাওক ফটো মাত বিজি কেনেকৈ ফটো মাৰিছে দীপা বা চাওক কেনেকৈ বাপৰে স্ক্ৰীন লগাব দেখো এইবোৰ পুৰা পেকিং কৰি আজৰি আন্টি হাই কওক হাই এইজনী ওলাইছে তুমি কেনেকুৱা লাগিছে কওক কাইলৈ যাবগৈ কেনেকুৱা লাগিছে কওক দীপা বা কওক কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বুজাবা কওক বাহা যাবগৈ কেনেকুৱা লাগিছে চবে এক্টিং দি আছে আৰু কাইলৈ পুৰা কান্দিব নাই খন্দা মিছা কথা কোৱা নাই চ' দেখাই থাকিম কাইলৈকে বাহাত যোৱালৈকে চাই থাকিব
ৰাতিটো তেনেকৈ আনন্দৰে পাৰ হৈ গ'ল আৰু এতিয়া হ'ল ৰাতিপুৱা চবেই নিজৰ নিজৰ বস্তু পেকিং কৰি আজৰি আৰু বাহিৰলৈ উলিয়াই থৈছে যাতে সোনকালে যাব পাৰে আৰু কিছুমানৰ গাড়ী আহিলে বস্তু উঠাই মেলি আজৰি আৰু এয়া চাওকচোন বেয়াটো লাগিব ইমান দিন 3-4 বছৰ দিন একেলগতে থাকি আঁতৰি যাব লগা হৈছে আমাৰো সেইটো দিন আহিব তথাপিও যাব লাগিবই যেতিয়া বিদায় দিব লাগিবই ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ